হেল্ল' এভৰিৱান, মই বৰ্ষা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আজি আমি গৈ আছোঁ পিকনিকত আৰু আমি এতিয়া নাৰেংগী ছাইড হৈ গৈ আছোঁ আৰু নাৰেংগী ফালে চাওকচোন কিমান কুঁৱলী পৰি আছিলে। আমি ৰাতিপুৱা 8টা বজাতে ওলাই দিছোঁ, তাৰপিছতো কুঁৱলী ইফালে বহুত পৰি আছিলে। আৰু আমি গৈছিলোঁ মই, মোৰ ফ্ৰেণ্ড আৰু মোৰ ফ্ৰেণ্ডৰ ফ্ৰেণ্ড, তেনেকৈ আমি গৈছিলোঁ। আৰু এতিয়া আমি কুঁৱলীৰ মাজে মাজে গান শুনি শুনি গৈ আছিলোঁ। ইয়াৰ মাজত আমি অলপ ৰখিব লগা হ'ল, যিহেতু পৰিস্মিতা আৰু টিকলিৰ অলপ গাটো বেয়া হোৱাৰ বাবে। সেইকাৰণে ভাবিলোঁ আপোনালোকক পৰিৱেশটো দেখাই দিওঁ। আৰু তাৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া হয়। অলপ সময় তাত ৰখি আমি দুখনমান ফটো উঠি ল'লোঁ আৰু উঠি এতিয়া আকৌ আমি যাবলৈ ওলাইছোঁ আমাৰ প্লেচলৈ। হৈছে যাত্ৰা আৰম্ভ কৰোঁ। যিহেতু ৰাস্তাটো অলপ অকোৱা পকোৱা আছিলে, সেইকাৰণে গাটো বেয়া হোৱাৰ কাৰণে তাই এতিয়া নেমু টেঙা বাকলি তেনেকৈ লৈ আছিলে। এতিয়া আমি পিকনিক স্পট পাবলৈ আৰু বেছি সময় নাই। আমি এতিয়া পিকনিক যোৱা ৰাস্তাটো এতিয়া গৈ আছোঁ আৰু এয়া পথাৰবোৰ চাওকচোন। পথাৰত এতিয়া অলৰেডি সকলোৰে ধানবোৰ কাটিছে আৰু এতিয়া আমি বাছখনক ফ'ল' কৰি গৈ আছোঁ, যিহেতু বাছখনো আমি যোৱা প্লেচলৈ গৈ আছে। ফাইনেলি আমি আহি পালোঁ আমাৰ পিকনিক স্পটত আৰু এতিয়া খোজকাঢ়ি জাগা বিচাৰি আছোঁ। এয়া গোটেইকেইজনী আৰু ল'ৰাকেইটা আগফালে আছে, সিহঁতে জেগা বিচাৰি আছে। তো দেখাই থাকিম আপোনালোকক কেনেকুৱা লাগিছে। ভিউটো চাওক কি ধুনীয়া। আমি এতিয়া চাইছোঁ ইয়াতে মানে খেলি আছে। আৰু আমি ডিচাইড কৰিলোঁ যে আমি ইয়াতেই খাম আৰু তাৰ কাৰণে এতিয়া ইহঁতে ল'ৰাবোৰে যোগাৰ কৰি আছে। বিচনা চাদৰ লৈ গৈছিলোঁ, যিহেতু আমি বেৰ কাপোৰ দিবৰ কাৰণে, তো সিহঁতে তেনেকৈ বান্ধি আছিলে আৰু আমিও লাগি গ'লোঁ ছোৱালীকেইজনী জুই ধৰি পেলাই চাহটো বহাই দিবৰ কাৰণে, যিহেতু প্ৰথমতে চাহটো খাই ল'লে ভাল লাগে। আৰু চাহৰ লগত আমি ব্ৰেড নিছিলোঁ, পিঠা নিছিলোঁ আৰু বইল কণী। দে আগতে খাই ল'বি, আমি খাম চাহ। আন্ধাৰ চাহ ইফালে ভাজি হৈ আছে। টিকলি, অংকিতা কেনেকুৱা লাগিছে? খোৱা ন? আৰু আমি এতিয়া চাহ তাহ খাই মেলি এতিয়া চব্জি কাটাত লাগি গৈছোঁ। চব্জি মানে অকল পিঁয়াজ, বাকী যিহেতু আমি আগদিনাখনেই যোগাৰ কৰি লৈ গৈছিলোঁ, সকলোবোৰ কাটি মেলি ধুই লৈ গৈছিলোঁ আৰু এতিয়া বহাই দিব। আৰু আমি এতিয়া ল'ৰাকেইটাকো কামত লগাই দিছোঁ, সিহঁতে এতিয়া কাজু আৰু খিচমিচ আৰু টিকলি এতিয়া পোলাওৰ কাৰণে যোগাৰ কৰি আছিলে। আৰু এইফালে হ'ব মাংস, অংকিতাই মাংস বনাব আৰু পৰিস্মিতা আৰু মই এনেই বহি আছিলোঁ। এতিয়া আজি আহিছিলোঁ আমি পিকনিকত আৰু এতিয়া খানা বনাই আছোঁ, সেইকাৰণে বুকখন একদম বেয়া লাগিছে। ইন্ট্ৰ'টো আজি ইয়াৰ পৰাই কৰিলোঁ আৰু আপোনালোক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিলে। এয়া মাংস বনাই আছে অংকিতাই। অংকিতা চাই দিয়া এইফালে, পৰিস্মিতা এইফালে চাই দিয়া। আৰু এই টিকলি বনাই আছে পোলাও। আমি কুকাৰ লৈ আহিছোঁ চাওক। আৰু ল'ৰাকেইটাই গৈছে সিফালে ঘূৰিবৰ কাৰণে। সেইটো চাইড গোটেই ফটো উঠিবৰ কাৰণে ভাল হয়, আপোনালোকে আহিব পাৰে। আৰু এয়া আমি দুখন গাড়ী লৈ আহিছিলোঁ, তো এনেকৈ কৰি দিয়া হৈছে। আৰু ইফালে বিছনা চাদৰ চব চাউল ধুই থৈ দিছোঁ, ইফালে দেখাই আছোঁ আপোনালোকক।
ইফালে চাওক ধুনীয়া একদম প্লেচটো ইফালে আপোনালোকে নাওতো উঠিব পাৰে নাওত আৰু ইয়াত বগৰী গছবোৰ পুৰা বগৰী লাগি আছে ইফালেও বগৰী আৰু পিকনিক খাব আহি আমাৰ এই অৱস্থা চাওক পাতিখন জ্বলি গ'ল যিহেতু আঙুঠা চিটিকি আহি পৰিছিলে আৰু যিহেতু বতাহও বহুত মাৰি আছিলে সেইকাৰণে আৰু এইবোৰতো হৈয়ে থাকে পিকনিকত সকলোৰে লগত হয় কিবা নহয় তো আমাৰো হৈ গ'ল আৰু তেতিয়া ল'ৰাকেইটাও আমাৰ ওচৰত নাছিলে সিহঁতে ফটো উঠিব গৈছিলে যিহেতু 500 লৈ জাগাটো লৈ পেলাই আৰু গাড়ী চাৰ্জ লগাই আৰু ইফালে পুৰা বতাহ দি আছে আৰু ইফালে চাওক চবফালে পিকনিকৰ গাড়ী এইবোৰ চবে পিকনিক ইয়াৰ মাজত যিহেতু ল'ৰাকেইটা নাছিলে তো মই ডান্স কৰি আছিলোঁ বেলেগৰ গান শুনি শুনি তেনেকৈ আৰু অলমষ্ট আমাৰ মাংস এতিয়া ৰেডি হৈ গ'ল আৰু ল'ৰাকেইটাও ফটো উঠি ঘূৰি মেলি আহিলে আৰু সিহঁতক মই ডান্স কৰিবলৈ কৈ আছিলোঁ আৰু সিহঁতে লাজতে ডান্সে কৰিবলৈ বিচৰা নাছিল আৰু এতিয়া মই বনাই আছিলোঁ পনীৰ খানা হৈ গ'ল আমাৰ চালাড বিলাহী পিটিকা আৰু ইয়াতে আছে আলু ভাজি খাব বহিলো আমি আৰু ময়ো এতিয়া খাবলৈ বহিলোঁ আৰু আমাৰ আছিলে পোলাও মাংস পনীৰ সৰু আলু ভাজি চালাড আৰু বিলাহী আলু পিটিকা আৰু পাপৰ পিকনিক খাই অৱস্থা চাই গোটেই অৱস্থা বেয়া আগৰ পৰা দেখুওৱা ভালকৈ আৰু এই অৱস্থা কিন্তু প্লেচটো ভাল হয় দেই আপোনালোকে আহিব আৰু এতিয়া ইহঁতে হাত ধুই আছিলে আৰু আমিবোৰো তাত গৈ হাতবোৰ ধুলোঁ যিহেতু গোটেই হাতত ছাই লাগি গৈছিলে আৰু তাৰ মাজতে ভাবিছোঁ আপোনালোকক গোটেই পৰিৱেশটো দেখাই দিওঁ আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ কৰিছা চুলিটো ভাল লাগি আছিলে হেকটো কৰিছা ন তো আমি ইয়াতে আহি গ'লোঁ গোটেইবোৰে ফটো উঠিবৰ কাৰণে প'জ দে আৰু ইয়াত আমি ফটো চটো উঠিলোঁ ইফালে গোটেই মুখখন টায়াৰ্ড হৈ গৈছে জুইৰ ওচৰত বনোৱাৰ কাৰণে তো ব'লক দেখাই আছোঁ নাই নুঠো নাই ভয় লাগে তো আহিব আপোনালোকেও বহুত ধুনীয়া প্লেচ হয় চাওক খালি জল্দি আহিব মানে জল্দি নাহিলে প্লেচ নাপাব ভাল আমি আছো নে নাই আছা ভিডিঅ'ত আহা গোটেইবোৰ আহা আমাৰ বাহাদুৰৰ পৰা ইয়া দীপৰ বিলত ওপৰত উঠা মোবাইলটো দীপৰ বিলত খামৰেঙা বিলতে জাকৈ মাৰো তো জাকৈ মাৰা নাই দেই কথা নকবা নাৱৰীয়াটোৱে মোক মাতি আছিলে নাও মোৰ নাই নাওত উঠিলে তুমি ডুবি যাবা দীপৰ বিলত এতিয়া আমি ঘৰলৈ যাম দুখনমান ফটো উঠি আৰু ইফালে চাওক বেডমিণ্টন খেলি আছে বাই গাইজ নহয় আছে আমি এতিয়া যাবলৈ ওলালোঁ ফটো উঠিলোঁ ভালকৈ আৰু এয়া
সেইফালে জন্তু ওলাইছে দেখিছে ন আপোনালোকে এতিয়া আমি সকলোৱে ফটো উঠি আহিলোঁ আৰু এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ তাৰ আগতে ভাবিছোঁ আপোনালোক সকলোকে তাৰ সন্ধিয়াৰ পৰিৱেশটো দেখাই দিওঁ অকণমান আৰু এয়া চাওকচোন বগৰী কেইজোপা ইমান ধুনীয়াকৈ বগৰী লাগি আছিলে তাত আৰু আপোনালোকে আহিলে নাৱত উঠিব পাৰে পাৰ পাৰ্চন 50কে লয় কিজানি ভালকৈ মই গম নাপাওঁ আপোনালোকে সুধি ল'ব আহিলে দিয়া নাচি দিয়া আমাৰ দেখোন নাচাই নহ'ল নাচি দিওঁ এইটো আমাৰ ফাৰ্ষ্ট ফ্ৰেণ্ডৰ লগত পিকনিক আৰু বেষ্ট হৈছে একদম 2025ৰ বেষ্ট মেমৰিজ আমি আহিছিলোঁ চন্দ্ৰপুৰ খামৰেংখা আপোনালোকে আহিব কৈ দিয়া তুমি আহিব আজি আমি আহিছিলোঁ পিকনিকত 2025ৰ ফাৰ্ষ্ট পিকনিক আৰু আমি আহিছিলোঁ খামৰেংখা চন্দ্ৰপুৰত তো আমি খাই বৈ মেলি আজৰি হ'লোঁ ফটো উঠিলোঁ প্লেচটো বহুত ধুনীয়া হয় আপোনালোকে চাব এতিয়া আমি ঘৰত যাম বাই 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 গাইছ ব্লগ এণ্ড হিয়াৰ বাই বাই কৈ ইয়াতে বহিল নেকি হা আমি এতিয়া ওলাই গ'লোঁ চাওঁ কেইটা পৰিস্মিতা আগুৱাই আহা অলপ বাই বাই এতিয়া আমি অলপ দূৰ গৈ চন্দ্ৰপুৰৰ এখন ৰেষ্টুৰেণ্টত চাহ খাবলৈ সোমালোঁ যিহেতু অকণমান ঠাণ্ডা আছিলে আৰু চাহ খাবলৈ মন গ'ল সেইকাৰণে আৰু আমি ভিতৰতে অৰ্ডাৰটো দি আহি বাহিৰতে বহিলোঁ আৰু তাৰ অলপ পিছতে আমাৰ চাহ কফি আহি পালে যিহেতু কিছুমানে চাহ খাইছে কিছুমানে কফি তেনেকৈ আমি চাহ কফি খাই অলপ সময় তাতেই কথা পাতিলোঁ তাৰপিছত আমি সকলোৱে চাহ তাহ খাই মেলি অলপ তাত কথা পাতি এতিয়া আকৌ ঘৰলৈ বুলি ৰাওনা হ'লোঁ কিন্তু তাৰ আগত আমি 1 ঘণ্টামান ট্ৰেফিকত ফাঁচিব লগা হ'ল যিহেতু এতিয়া পিকনিকৰ ছিজন আৰু সিদিনাখন শনিবাৰ আছিলে আৰু বিহুৰ কাৰণে চেকিঙো চলি আছিলে সেইকাৰণে আমি গাড়ীত তেনেকৈ গান লগাই পেলাই শুই গৈ আছিলোঁ আৰু বহুত সময় ট্ৰেফিকত ফচি ফাইনেলি আমি এতিয়া টিভি টাৱাৰ আহি পালোঁ আৰু বাকী লগৰকেইটাক ইয়াৰ পৰাই এতিয়া বিদায় দিওঁ গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ বাই গাইজ বাই বাই গাইছ বাই